हेलो गाइस, वेलकम टू माय यूट्यूब चैनल पिंकी शइकिया ब्लॉग। की खबर आपनालोকৰ एया देखिছেনে আমাৰ পিছফালে পথাৰ আছিলে এয়া ইনে অলপ আইছো আৰু হেপিনে চক এয়া এয়া মা এয়া বা আৰু বৰমা দেখিছেনে ধান অলপ অলপকে কাটি আছে। বৰমা হাই কৈ দিয়া। এয়া পিছফালে আছে দেখিছেনে এয়া দেখিছেনে। ভিডিওটো ভাল পালে লাইক কমেন্ট এণ্ড শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। এয়া কি ধুনীয়া পৰিৱেশ দেখিছেনে পুৰা কাটিছে দেখিছেনে কি ধুনীয়া পৰিৱেশ ধানখিনি ইমান ধুনীয়াকে পকিছে। এয়া ফাৰ্ষ্ট টাইম বাই মুঠি বান্ধিব লৈছে দেখিছেনে ফাৰ্ষ্ট টাইম আজি গাইস এইবিলাক দেখিছেনে কি ধুনীয়া সুন্দৰ পৰিৱেশ অকল ধানেই ধান পকি আছে দেখিছেনে এইফালে কাটি মেলি নিবলৈ লৈছে ঘৰলৈ দেখিছেনে কি ধুনীয়া পৰিৱেশ এইপিনে কাটিলেই দেখিছেনে বাইনে আজি শিকিছে আৰু কাটিবলৈ দেখিছেনে বাই কেনে কৈছে দেখিছেনে এই আমাৰ বৌমাই নাচিছে দেখিছেনে কেনেকে এনে মনবিলাক ভাল লগক বুলি আহি দিলো পথাৰলৈ বুলি এয়া মায়ে বান্ধি দিছে এনেই আজি আৰু অলপ দেখিছেনে কি ধুনীয়া পৰিৱেশ দেখিছেনে গাইস দেখিছেনে এয়া মায়ে মনটো ভাল লগক বুলি নাচি দিছে অলপমান দেখিছেনে কি ধুনীয়া পৰিৱেশ সেইফালে চোৱা কোনো বেয়া কমেণ্ট নিদিব চব ধেমালিৰ কাৰণে এনেই কৰি আছে মনবিলাক ভাল লাগক বুলি আৰু মোৰ ভিডিঅ'বিলাক পাই থাকিবলৈ বেল আইকনটো দবাই দিব প্লিজ লগতে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। এইফালে চাওকচোন নাচিছে কেনেকৈ কেনেকুৱা লাগিছে ফূৰ্তি আৰু এইবোৰ অলপমান এ মা হাই কৈ দিয়া মা হাই কৈ দিয়া মায়ে নাচিছে দেখিছেনে।